নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এম বি ব্লগছৰ আন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা পুনৰ জ্ঞাপন কৰিছোঁ। আৰু কেইটামান দিন বাকী আমি নৱবৰ্ষক আদৰিব লাগিব। গতিকে আজি মোৰ ভিডিঅ' বনোৱাটোৰ উদ্দেশ্য এইটোৱেই, আমি যে কৈ থাকোঁ যে বজাৰত ইমান দাম, ইমান জুই চাই দাম, আমি যদি এনেকুৱা ধৰণৰ কিছুমান কাম কৰোঁ তেনেহ'লে আমাৰ সেই জুই চাই যে দাম বুলি কওঁ সেই কথা কোৱাৰ আৰু কোনো প্ৰয়োজন নহ'ব। সেই উদ্দেশ্যেৰে আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব আৰু যদি ভাল পায় সদায় কোৱাৰ দৰেই কওঁ, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে আপোনালোকে আলু খেতি কিমান সুন্দৰকৈ গছবোৰ গজি উঠিছে, কিমান সুন্দৰ দেখিলে সঁচাকৈ ভাল লাগি যায়। আৰু নিজৰ বাৰীখনত যদি যিকোনো কিবা এটা বস্তু লগোৱা হয়, সেই বাৰীখনত যদি লহপহকৈ বাঢ়ি বস্তুবোৰ লাগি ধৰে তেতিয়াহ'লে বহুত ভাল লাগে মনটো। নিজৰ ঘৰত কৰা বস্তুৰ সোৱাদো বেলেগ হয়। গতিকে আপোনালোকে চাওক কিমান সুন্দৰ। ইয়াত দেখিছে নেমু গছ, কি ধুনীয়াকৈ নেমু লাগিছে। আৰু নেমু ছালৰ কাৰণেও বহুত ভাল। আমি যদি ছালত ব্যৱহাৰ কৰোঁ, খাওঁ, তেনেহ'লে এইবিলাক বহুত ভাল বস্তু। গতিকে আমি এনেকৈ ধৰণে কৰিব পাৰোঁ। আৰু বজাৰত যিবিলাক বস্তু আজিকালি উপলব্ধ সেইবোৰতো প্ৰায় ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা হয়, যাৰ বাবে আমাৰ আজি নানান ধৰণৰ ৰোগ ব্যাধিয়ে দেখা দি আছে। গতিকে এনেকুৱা ধৰণৰ যদি আমি খেতি নিজৰ ঘৰতে কৰোঁ তেনেহ'লে চাওক কিমান ভাল হ'ব, কিমান সুন্দৰ দেখিলেই মনটো কিবা ভাল লাগি যায়। গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে অকণমান কথা হ'লেও বুজি উঠিব। এতিয়া চাওক লাও, আজি বজাৰত লাও 50-60 টকা দাম। আপোনালোকে যদি ঘৰতো এনেকুৱা ধৰণৰ লাও লগায় তেনেহ'লে চাওক কিমান পইচা আপোনাৰ ৰেহাই হ'ব, লগতে আপুনি বিশুদ্ধ বস্তুও পাব। গতিকে আপোনালোকে এনেধৰণৰ কাম কৰিব বুলি মই আশা ৰাখিলোঁ। চাওক লাও লাগিছে কেনেধৰণে, এয়া লগাইছোঁ আপোনাৰ ৰঙালাও, কিমান সুন্দৰ দেখিছে আপোনালোকে। এয়া দেখিছে বেঙেনা লগাইছোঁ, যিটো আপোনাৰ বগা বগা ডিমৰ দৰে হয়, সেই বেঙেনা চাওক আপোনালোকে কিমান সুন্দৰ লাগিছে, কিমান ভাল লাগিছে। সঁচাকৈ মন চুই গৈছে আজি মোৰ। দেখিছে আপোনালোকে।